সঁচা কাহিনী এটা ক'বলৈ ওলাইছোঁ, আপোনালোকে শুনকচোন। বাইদেউৰ লগত অহা নন্দেক দুগৰাকীক মই আকৌ ফুৰাই আনিবগৈ লাগে, নগাবাট যাব লাগে। নগাবাটলৈ আৰু তেতিয়া লখিমী বাছখনহে যায়। তাৰপিছতে আৰু আমি ৰেডি হৈ আছোঁ, 9টা বজাত আৰু বাছখন আহিব, উঠিম। সেই সময়তে আকৌ মানুহ এহাল চাইকেলত যোৱা দেখিলে নহয় সিহঁতি মানে খুব হাঁহিছে, কেনেকৈ মতা মাইকীবোৰ বোলে চাইকেলত উঠি উঠি যায়, আমাৰ ফালে আকৌ নাযায় নহয় বোলে, ইয়াতহে দেখিছোঁ আৰু বোলে এনেকৈ বোলে সেই চাইকেলত উঠিনো যায়নে বোলে, খুব হাঁহিছে আৰু। তাৰপিছত বাছখন আহিলে, বাছত উঠি গৈ আমি নগাবাট পালোঁগৈ। নগাবাটৰ পৰা খোজকাঢ়ি অন্নপূৰ্ণা গাঁও পালোঁ। তাৰপিছত তাতে নবৌহঁতৰ ঘৰো আছে, ওচৰতে বাইদেউ ঘৰো আছে আৰু তাতে মানে চাহ ভাত খাই মেলি আৰু নবৌহঁতে ৰখাইছে, সিহঁতি নাথাকে। তাৰপিছত আকৌ ঠিক 3টা বজাত লখিমী বাছখন উভতিব। আমি আৰু সেই খোজকাঢ়ি আহি বাছ ষ্টেণ্ড পালোঁ, বাছখন নাই। দোকানী সুধিলে, দোকানী মাত্ৰ গ'ল বুলি ক'লে। তাৰপিছত মই বোলো এতিয়া কি হ'ব, ব'লা আকৌ আজি উভতি যাওঁ, থাকি দিওঁগৈ। সিহঁতি কৈছে বোলে নাথাকোঁ বোলে, যি আহিলোঁ আৰু বোলে। তাৰপিছত খোজকাঢ়ি গৈ নগাবাত তিনিআলি পালোঁ। তিনিআলিতো সেই দোকানী সুধিলত আজি বোলে দেওবাৰ নহয় বোলে, আজি গাড়ী পাবলৈ দিগদাৰেই বোলে, সেনেকৈ ক'লে। সেই ল'ৰা দুজন চাইকেলৰ পাম দি আছিলে, চাইকেল সিহঁতকে সুধিলে, দাদা কোনফালে যাব? সিহঁতি ক'লে বৰহোলাৰ পৰা আঠখেলীয়া যাম। বোলে আমাৰকেইজনীকো নিব পাৰিব নেকি? সিহঁতি আকৌ চাইকেল এখন আগবঢ়াই দিছে, লেডিজ চাইকেল এখন। বোলে এইখন দিছোঁ বোলে, দুজনী উঠা, এজনী আমাৰ লগত উঠিব লাগিব। এজনী আকৌ ৰৈ নাথাকিলে, একদম সিহঁতৰ চাইকেলৰ কেৰিয়াত লাপুককৈ গৈ উঠিলেগৈ আৰু। তাৰ ইজনীক ক'লোঁ চলোৱা, বোলে মই নাজানো নহয় চাইকেল চলাব। তাৰপিছত ময়ে চলাইছোঁ আৰু। ৰাস্তা বেয়া, এফালে খলা বমা ৰাস্তাটো, এডোখৰ যাওঁ আকৌ নামি দিওঁ, এডোখৰ যাওঁ আকৌ নামি দিওঁ। সিহঁতি গৈ ক'ৰবা পায়গৈ আৰু। তাৰপিছতে আৰু সেনেকৈ গৈ আধা বাট পালোঁগৈ আৰু। সেই সময়তে আকৌ সেই ফৌজিয়া আহিলে আৰু দেই, নগাবাট হৈ। গোটেই তিনিওজনী আকৌ ফৌজিয়া উঠি আৰু বৰহোলা পালোঁহি। বৰহোলাৰ পৰা এইডোখৰ যেনিবা আহিবলৈ দিগদাৰ নাই আৰু, জিতি গাড়ীত আহি পালোঁহি আৰু। তাৰপিছত আৰু ঘৰত আহিহে সিহঁতক জাৰণ দিছোঁ আৰু, অথনি বোলো হাঁহিছিলা নহয়, কেনে মজা বোলো। এই চাইকেলত বোলো মতা মাইকী যোৱা দেখি হাঁহিছিলা, এতিয়া বোলো নিজেই উঠিবলৈ পালা বোলো। সেইকাৰণে কথা এষাৰ আছে দেই বোলো, সেই মানে হাঁহিবি মোক বছৰেকতো মানে কাহিনী সেইটোৱে, সিহঁতক আৰু ঠিকছে দিলোঁ আৰু।